মই গমেই নাপাওঁ মানুহজনে সঁচাকৈ কিমান দুখ পাইছে। 10জনে 10টা কথা কৈ থাকে। মই 10জন মানুহৰ পৰা 10টা কথা শুনিছোঁ তেখেতৰ বিষয়ে, মানে তেখেতৰ আঘাতৰ বিষয়ে দেই। গতিকে মই সঠিকভাৱে মই ক'বই নোৱাৰোঁ যে তেখেতৰ ক'ত দুখ পাইছে, কি হৈছে। মই পলাই যোৱা হ'লে মোক কোনেও বিচাৰি নাপালেহেঁতেন। এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই। মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনে। ৰাতি আৰক্ষী থানাত মানুহ নাথাকে, গতিকে আৰক্ষী অধীক্ষকে মোক ক'লে তুমি ঘৰলৈ যোৱা। আৰক্ষী অধীক্ষকে মোক কৈছে যিহেতু বহুত বেছি ৰাতি আছিলে, ৰাতি পুৱাব আৰু 2-3টা বজাত। ঠিক সেনেকুৱা এটা সময়ত আৰক্ষী থানাত কোনো তেনেকৈ মানুহ উপস্থিত নাই। গতিকে তেখেতে মোক ক'লে তুমি আজি ঘৰলৈ যোৱা, কিন্তু ৰাতিপুৱাই তুমি আহি মানে থানালৈ। আৰক্ষীয়ে ফাদিল কৰিলে নন্দিনীৰ উপৰ্যুপৰি মিথ্যাচাৰ। উন্মাদ হৈ গাড়ী চলাই এজন মানৱ সম্পদ নিঃশেষ কৰিও দম্ভ কমা নাই নন্দিনীৰ। পাণবজাৰ মহিলা আৰক্ষী চকীত নিশা কটাই পুৱা CJM কোৰ্টত হাজিৰ নন্দিনী। অভিযোগ অনুসৰি গ্লেমাৰ আৰু টকাৰ নিচাত মত্ত নন্দিনী কাশ্যপে শেষ নিশা তীব্ৰবেগী গাড়ীৰে এজন যুৱকক খুন্দিয়াই ঘূণীয়া কৰি উঠি চেষ্টা কৰিছিল পলায়ন কৰাৰ। 5 দিন পৰ্যন্ত নাৰকীয় যন্ত্ৰণাৰে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভাৱান যুৱ সম্পদ ছামিউল হকে। কিন্তু আশ্চৰ্যকৰভাৱে এখন মাতৃহৃদয় উচন কৰি এটা নিষ্পাপ জীৱন কাঢ়ি লোৱাৰ পিছতো দম্ভ নাই গুচা নন্দিনী কাশ্যপৰ। নিজকে অভিনেত্ৰী বুলি জহাই ফূৰ্তি পোৱা ধনীৰ জীয়ৰী নন্দিনীয়ে নাও বুৰিলেও নানামে টিঙৰ পৰা। নন্দিনীৰ উদ্ভট আৰু দাম্ভিক আচৰণে অৱতাৰণা কৰিছে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। ধনৱান পিতৃ মাতৃৰ কৃপাৰে ছবিত অভিনয় কৰিলেই হৈ পৰে নেকি শিল্পী? কিহৰ বলত মানুহে কৰে ইমান অহংকাৰ? কিহৰ জোৰত কৰে ইমান অৱহেলা? ইফালে নন্দিনীৰ আচৰণত ঘিউ ঢালিছে তেওঁৰ দাম্ভিক মাতৃৰ অৱজ্ঞাসূচক মন্তব্যই। তেওঁলোকে কাৰণ দেখুৱাইছিল যে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই। তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই। এতিয়াও আমি সাজু, তেওঁলোকে যি ক্লেইম কৰে আমি সাজু। এতিয়াও আমি সাজু, তেওঁলোকে যি ক্লেইম কৰে যেনেকৈ ধৰণে বিচাৰে আমি সাজু। কিন্তু টকাৰ মোহত অন্ধ এইসকলে এতিয়াও বুজি উঠা নাই মানৱ জীৱনৰ মহত্ব, উপলব্ধি কৰা নাই এটা নিষ্পাপ প্ৰতিভাৰ অকাল নিধনৰ ব্যথা। আনহাতে পুত্ৰ শোকত বিহ্বল, শোচনীয়ভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ছামিউলৰ মাতৃ। অধ্যয়নৰ লগতে কষ্টৰে উপাৰ্জন কৰি ঘৰ চলোৱা মেধাৱী ছামিউলৰ মৃত্যুক মানি ল'ব পৰা নাই তেওঁৰ মাতৃ, পৰিয়াল তথা বন্ধুবৰ্গই। সকলোৱে এতিয়া প্ৰশ্ন কৰিছে, ধন আৰু ক্ষমতাৰ জোৰেৰে আইনৰ জুলুঙাৰ পৰা সাৰি যাব নেকি নন্দিনী? এজন মেধাৱী প্ৰতিভাৱান যুৱকক অনিচ্ছাকৃতভাৱে হত্যা কৰাৰ পিছতো কিয় অনুশোচনা নাই নন্দিনীৰ? অসমবাসী সক্ষম হ'বনে ছামিউল হকক ন্যায় দিয়াবলৈ? আৰক্ষীৰ অনুসন্ধান আৰু ন্যায়িক প্ৰক্ৰিয়াৰে হোৱা তদন্তৰ পিছতহে গম পোৱা যাব এই কথা। অসুবিধা হ'বই, অসুবিধাখিনি সময় কিন্তু মই আছোঁ তেওঁলোকৰ লগত। এই কথাখিনি আৰক্ষীক মই প্ৰথম দিনাই জনাইছোঁ আৰু তেওঁলোকক এইটোও কৈছোঁ যে তেওঁলোককো মাতক, আমিও আছোঁ ইয়াতে বহি আৰক্ষীৰ সন্মুখতে আমি বহি আমি যি কথা পাতিব লাগে আমি ইয়াতে পাতিম। বা ল'ৰাজনৰ খবৰ লওক, যি লাগে যে GMCত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক। এই কথাখিনি আমিয়েই তেখেতলোকক ছাজেষ্ট কৰিছোঁ, আমিয়েই ফোনত জনাইছোঁ। নিউজ ডেস্ক NZ নিউজ।